ओके गाइस সকলোকে স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ আৰু এতিয়া বৰ্তমান টাইম হৈ আছে 6টা আৰু মই জাষ্ট খোৱাৰ উঠি পেলাই চাহ খাই আহিছোঁ ইয়ালৈ আৰু মই দলঙত আছোঁ এতিয়া বৰ্তমান আমাৰ ঘৰৰ পৰা অলপ আগত দলঙত আছোঁ তো এতিয়া আমি আজি যাম জাগিৰোড আৰু জাগিৰোডৰ দেওশাল মন্দিৰলৈ যাম থাম্বনেইলখন দেখিছেই চাগেই আপোনালোকে তো বলক ডাইৰেক্ট গাড়ীত লগ পাম আৰু গা পা ধুই ওলাই কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'ৰ লগত আৰু ভিডিঅ'টো শেষলৈকে চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি ওলাই কৰি ৰেডি তো মই ওলাই ৰেডি আৰু মাহঁত ওলাই আছে আৰু আজি দেওশাললৈ গাড়ী এতিয়া অলপ পিছত পাবহি 7টামান বাজিছে তো বলক ভিডিঅ'টো আৰম্ভ কৰি তো ডাইৰেক্ট লগ পাই আছোঁ গাড়ীত আৰু বলক আমাৰ ওলাই কৰি ৰেডি না তো গোটেইখিনি গাড়ীত লগ পাই আছোঁ বলক আৰু আজি বহুত ৰ'দ দিছে খাটাৰনাক ৰ'দ দিছে মানে কি ক'ম কিমান ৰ'দ দিছে মানে ক'বতে নোৱাৰোঁ না বহুত ৰ'দ দিছে বহুত গৰম হ'ব আজি আৰু বলক ভাগ্যশ্ৰীহঁতৰ ঘৰলৈ যাওঁ মানে তাহাঁত ওলাইছে নে চাই আহোঁ ফাৰ্ষ্ট বলক আৰু আজি বহুত দিনৰ মূৰত এনেকৈ গ্ৰুপ আমি ফুৰিবলৈ যাব লৈছোঁ ট্ৰেভেলাৰ মানে গাঁৱৰ কেইটামানক গাঁৱৰ বহুতো যাব মানে কোন কোন যাব মই পিছত ক'ম আৰু বহুত দিন হ'ল তেনেকৈ নাই যোৱা তো আজি বহুত দিনৰ মূৰত যাব আমাৰ বছ আহি গ'ল বছ খঞ্জনো আহি পাই গ'লহি আৰু বক্স আনিছে মানে সেইকাৰণে চাৰ্জ দি আছে ব্লুটুথ বক্স তো বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট এইবাৰ গাড়ীত লগ পাম আৰু এনেকৈ ব্লগিং নহয় গাড়ীত ডাইৰেক্ট লগ পাম আৰু ডাবিং কৰি দিম কেনেকুৱা কি হয় সকলোখিনিকে চিনাকি কৰি দিম বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি আহি পালোহি দেওশাল মন্দিৰ আৰু গাড়ী সেইপিনে ৰাখিছে দেখাম আৰু ভিতৰলৈ সোমাই যাওঁ মানে ফাৰ্ষ্ট আহি আমি ষ্টিং এটা খাই ল'লোঁ জ্যেষ্ঠৰ কাৰণে আৰু এতিয়া যাওঁ সেৱা কৰোঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু মই এতিয়া গাড়ীৰ ভিতৰত আছোঁ সেৱা কৰিবলৈ গৈছিলোঁ যদিও মই ভগৱানক ক'লোঁ যে ভগৱান মই যাব নোৱাৰিম মানে এটা আপোনালোকক কথা কওঁ যে দেওশাল যদি মন্দিৰ আহে ন আপোনালোক কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ যদি কোনোবা ইয়াত আহে তো আপোনালোকক ক'লোঁ যে আপোনালোকে কমচে কম 8টা বজাত পোৱাকৈ আহি যাব মানে ইয়াত ইমানেই ভিৰ হৈ আছে মানে সোমোৱাটোতো অসম্ভৱ আৰু যদি আমি এতিয়া যাওঁ এতিয়া কেইটা বাজিলে এতিয়া 11টালৈ আৰু 15 মিনিট আছে তো আমি যদি এতিয়া যাওঁ লাইন ধৰিবলৈ তেতিয়া 12টামানতহে আমি পাম তো মই গৈছিলোঁ ময়ে মোৰ বায়ে গৈছিলোঁ সেৱা কৰিম বুলি কিন্তু ইমানেই মানুহ যে আমি সেৱা কৰিব নোৱাৰিলোঁ তো ভগৱানক আৰু ইয়াৰ পৰাই কিবা বিচাৰিছোঁ আৰু যি সোমাব নোৱাৰিলোঁ তো ভগৱানক ক'লোঁ আৰু এনেকৈ তো ফিটা এডাল বান্ধিলোঁ ফিটাডাল বাহিৰতে বান্ধিব লাগে কাৰণে বাহিৰত বান্ধি থৈ আহিছোঁ তো এতিয়া আমি সোমাব নোৱাৰোঁ মানে মাহঁত গৈছে প্ৰসাদ আনিছে তো সেইকাৰণে মাহঁত সোমাইছে আৰু বহুত টাইম লাগিব মাহঁতৰ ওলাওঁতে সেইকাৰণে আমি গুচি আহিলোঁ তো গাড়ীটো কোনোবা থাকিব লাগিব যিহেতু আমাৰ ইয়াতে খিচিৰি খাই যাম মানে ইয়াতে বনোৱা সকলোখিনি বস্তু যোগাৰ কৰা হৈছে তো আমি সেইকাৰণে ইয়ালৈ আহিছোঁ তো ইয়াত বান্দৰো আছে না সেইবাবে আমি ইয়াত আহিছোঁ আৰু বায়ে মই ইয়াতে আছোঁ বেগে চেগে সকলোখিনি আছে কাৰণে বায়ে মই ইয়াত আছোঁ আৰু মাহঁত তালৈ গৈছে আৰু দেউতা আছে মোৰ আৰু তাত সোমোৱাটোতো একেবাৰে অসম্ভৱ আৰু ইয়াত পূৰা আপোনালোক যদি আহে মোৰ ছাবস্ক্ৰাইবাৰ যদি চিনি নাপায় জেগাটুকুৰ গুৱাহাটীলৈ অহা ৰাস্তাত মেইন ৰোডৰ কাষতে আপোনালোকে দেখা পাই যাব দেওশাল মন্দিৰ বুলি তো সেইপিনেদি সোমালেই হ'ল আপোনালোকে পাবই গুগল মেপ চবতে আছে তো ডাইৰেক্ট আপোনালোকে গুগল মেপ ইউজ কৰিব পাৰিব ইয়ালৈ আহিবৰ কাৰণে আৰু খালি মই এটাই কথা ক'লোঁ যে যিমান পাৰে সিমান সোনকালে আহিব যিমান দেৰিকৈ আহে সিমান ভিৰ বাঢ়ি যায় তো আমাৰ মামাহঁত 8টাত পোৱাকৈ আহি গ'ল তো মামাহঁত
সেৱা চেৱা কৰি আৰামত ওলাই গ'ল। মামাহঁত আহোঁতে ইমান ভিৰ নাই। তো আমি এতিয়া যিমান ভিৰ পাইছোঁ ন, মানে কি ক'ম, 12টা বজাত যদি আপোনালোক 11টা মানত পোৱাকৈ আহে না, তো সোমোৱাটোতো অসম্ভৱ, আৰু সোমোৱালেও 11টা বজাত তো 1-2টা মানলৈকেতো লাইনে ধৰি থাকিব লাগিব। তো সেইটোৱে কৈ দিলোঁ আপোনালোকক। তো ইয়াত সোমালে কেনেকুৱা, আৰু বহুত মানুহ গাড়ী আপোনালোকক দেখাম মাজতে চিনেমেটৰী শ্বট 2টামান লৈ। তো হেভি মানুহ, মানে ইয়াত হেভি। আৰু আমি আহিছোঁ আইচক্ৰীম খাবৰ বাবে। এই খাই লওঁ আইচক্ৰীম। আমি এতিয়া বৰ্তমান আহি গ'লোঁ নিজৰা পাৰ্ক, তাৰপৰা অকণমান আগত। তো চাওক সকলোৱে আৰু গানৰ সৈতে এনজয় কৰক এইকণ। আৰু এতিয়া আমি আহি পালোঁহি এখন পাৰ্ক, আৰু আপোনালোকে চাউণ্ড শুনিছে, মোৰ পিছত কি আছে মই দেখাই আছোঁ ব'লক। আমাৰ পিছত আছে এতিয়া জুৰি, চাওক সেইটো জুৰি। আৰু ওচৰলৈ যাওঁ ব'লক। নামাৰো এতিয়া গৈ আছোঁ আগলৈ, মানে নিজৰা পাৰ্কখনৰ ভিতৰলৈ বহুত বস্তু চাবলগীয়া আছে। তো তালৈ যাওঁ আৰু আপোনালোককো দেখাওঁ নিজৰা পাৰ্কখন কেনেকুৱা আৰু কি ধুনীয়া লাগে। আৰু বহুত মানে প্ৰকৃতিৰ ওপৰত হোৱা না, গছ গছনি বহুত আছে। আৰু ইয়াত বহুতো ফিল্ম হেৰি কৰিছে, মানে ফিল্ম হেৰিবোৰ। আৰু আপোনালোকে চিনেমেটৰী শ্বট চাওক এতিয়া 2টামান। Why you always in a mall? Fucking around up to bright no. I ain't tryna tell you what to do. We're tryna play cool. Baby, I ain't playing by your rules. Everything look better with the view. Oh my. The pain I felt is paid for. All is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I finally বনাওঁতে ভিডিঅ' বনাবলৈ লাষ্টত জোৰ নাইকিয়া হৈ গ'ল। আৰু কালি গৰমো বহুত দিছে, তো এনাৰ্জি কমি গ'ল। আৰু ভিডিঅ' মই নকৰিলোঁ, মানে ক্লিপ 2টামান লৈ আহিছিলোঁ, ক্লিপ 2টা লগাই দিছোঁ তাতে। আৰু ডাবিং কৰি দিম কেইটামান। পাৰ্কলৈকে কৰিলোঁ, তাৰপিছত মই কৰিবলৈ আৰু জোৰ নাথাকিলে তো নকৰিলোঁ। আৰু এতিয়া আহি পালোহি ঘৰ, মানে আমি
7:30 মানত ৰাতি পাইছোঁহি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, কাৰণ মই দিয়া ভিডিঅ'বোৰ লিংক আপোনালোকে তেতিয়া পাই থাকিব আৰু ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব, নদবালে আপোনালোকে মই দিয়া ভিডিঅ'ৰ লগে লগে ন'টিফিকেশ্যন নাপাব। তো ন'টিফিকেশ্যন পাই থাকিবৰ বাবে বেল আইকনটো দবাই ল'ব। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ নেক্সট ব্লগত।